খাই খাই পূজা চোৱা মজাটোৱে বেলেগ সঁচাকৈ দেই বহুত বলক গাইজ এতিয়া আপোনালোকক অলপ পূজা দেখুৱাই আনো বলক এফালে যাম এতিয়া এফালে আগত পূজা পাতি এখন এখন ফুলৰ টাবৰ দোকান সৰু ইয়াতে বহুত দোকান দিয়া হৈছে আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টোত বহুতো বিভিন্ন ধৰণৰ দোকান দিছে এখন ফুলৰ দোকান আৰু আগলৈ গৈ থাকোঁ বলক দেখিবলৈ পাব মানুহ ইমান হোৱা নাই যিহেতু সময়টো ইমান হোৱা নাই 8টামান বজালৈকে পুৰা মানুহ ভিৰ হৈ যায় এতিয়া বৰ্তমান মানুহ খালী আছে যিহেতু 5টামান বাজিছে বলক আৰু বিভিন্ন ধৰণৰ দোকান আছে মই সোনকালে আহিছোঁ গতিকে ভিডিঅ'টো যাতে ভালদৰে চাব পাৰে এখন ফুলৰ প্লাষ্টিকৰ কাপৰ কাপ প্লেট বাতি চাতি এইবোৰ বলক আৰু গৈ থাকোঁ এইবোৰ ছোৱালী মানুহৰ বস্তু এয়া বেলুন বেছি নাই দুটাহে আছে বিক্ৰী হৈ গ'ল চাগে এইবোৰ শংখ সাগৰৰ পাৰৰ যিবোৰ শামুকৰ খোলা থাকে সেইবোৰ আৰু ভাটৌ চৰাই এইবোৰ প্লাষ্টিকৰ আমি পূজা মণ্ডপৰ ভিতৰলৈ সোমাই যাম মণ্ডপৰ ভিতৰৰ পৰা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম মই আপোনালোকে চাই যাতে ভাল পায় ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে মোক অকণ আগবাঢ়ি যোৱাত সহায় কৰে তেনেকৈ আৰু সহায় নকৰিলে আপোনালোকে নকৰিলে কোনে কৰিব ন নিজৰ ভাই বন্ধু ল'ৰা বুলি ভাবি আৰু আপোনালোকে চেনেলটোকে ছাবস্ক্ৰাইব কৰি দিব আৰু নাপাহৰিব দেই লাহে লাহে সুন্দৰ হ'বগৈ এয়া প্ৰতিমা দুৰ্গা মূৰ্তি বগা ৰঙৰ ধুনীয়া বনাইছে দেই চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাবলৈ নাপাহৰিব মণ্ডপটো বৰ ধুনীয়াকৈ বনোৱা হৈছে দেই আৰু ওলোৱা প্ৰৱেশ কৰা গেটখনো বেলেগ আৰু ওলোৱা গেটখনো বেলেগ চাই যদি ওলাবলৈ দিছে ধুনীয়া বনাইছে দুইটা চাইডে দোকান দিয়া হৈছে বিভিন্ন ধৰণৰ দোকান মজা লাগিছে কিন্তু দেই এইবাৰ পূজা এবাৰ কৰোণা যিহেতু নাই তাৰ বাবে বহুত ভাল লাগিছে এখন দোকান প্লাষ্টিকৰ কিবা শিং চিং আছে এয়া আঙুঠি দোকান এইবোৰ কাণফুলি মাইকী মানুহৰ কাৰোবাক লাগিলে কৈ দিবা দেই এইখন এখন বেলুন আছে কিবা মুখা চুখা আছে বেপাৰ আছে এইবোৰ কাংগনা খাৰু লাগিলে কাৰোবাক কওঁ দেই আংগিনা নে কাংগিনা কয় কি কয় নাজানো এই গোলা এইবোৰ বেলুন এইয়া মোৰ আটাইতকৈ ফেভৰেট বস্তুটো চানা কিন্তু এতিয়া নাখাওঁ যিহেতু মই অলপ আগত আইচক্ৰীম খাই আহিছোঁ এইবাৰ পূজাত মই অকলে গৈছোঁ যিহেতু অকলে ঘূৰি কেনেকুৱানো লাগে এবাৰ চাইছোঁ কোনো বন্ধুৰ লগত অহা নাই বন্ধুৰ লগত যিমানে ঘূৰিম সিমানে খৰচে বাঢ়ে একো নাই সেইটো থাকে আৰু ন বন্ধু কাকয়ে ফুল বৰ ধুনীয়া লাগিছে ফুলবোৰ এইবোৰ পেপা
মুখা এয়া ইমানতে শেষ হ'ল। আপোনালোকে দেখিবলৈ পালে মই আকৌ আগৰ ঠাইডোখৰ আহি পালোহি।